নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলটোত স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। মই আপোনালোকক এটা নতুন নটিফিকেশ্যন দিব বিচাৰিছোঁ যিসকলে আমাৰ অসম পুলিচত আপোনালোকে ৰানিং কৰিব গৈ আছে, অসম পুলিচে হওক বা আমাৰ অসম ফৰেষ্টৰে হওক, আপোনালোকে ৰানিং কৰিব গৈ আছে। সেইটো আপোনালোকে 3.2 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। ওকে, 3.2 কিলোমিটাৰ ৰানিং আপোনালোকে 14 মিনিটছত আপোনালোকে কমপ্লিট কৰিব লাগিব। ওকে, 14 মিনিটছত আপোনালোকে কমপ্লিট কৰিব লাগিব। আপোনালোকৰ যদি আমি 200 মিটাৰ ট্ৰেকটো চাওঁ, 200 মিটাৰ ট্ৰেকটো যদি আমি চাওঁ আমাৰ যোৰহাটত, ওকে, যোৰহাটত যদি আমি ট্ৰেকটো চাওঁ, এইটো আপোনালোকৰ এনেকুৱাৰ পৰা ষ্টাৰ্ট হ'ব। ওকে, আপোনালোকৰ এনেকুৱাৰ পৰা ষ্টাৰ্ট হ'ব। এইটো মানে ইয়াত আপোনালোকৰ এনেকৈ পোষ্ট থাকিব কিছুমান। ওকে, এইটো ভিতৰ থাকিব আপোনাৰ এইটো ইয়াত মানে গ্ৰাছ থাকিব, মানে ইয়াত আপোনালোকৰ ঘৰ থাকিব। আপোনালোকে পাছ কৰি আহি ইয়াত সোমাবহি লাগিব। এতিয়া আপোনালোকে কেনেকৈ এইটো আপোনালোকৰ ইয়াত পুলিচসকল থাকিব, তাত যিসকলে আপোনালোকৰ ফিজিকেলটো পাতিব। ওকে, আপোনালোকৰ যেতিয়া আপোনালোকৰ মেজাৰমেণ্টখিনি হৈ যাব, মেজাৰমেণ্টখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ গ্ৰুপ কৰিব। গ্ৰুপত 40 কেণ্ডিডেট থাকিব। ওকে, 40 কেণ্ডিডেট থাকিব। আপোনালোকৰ প্ৰায় এইটো ডিষ্টেঞ্চটো, এই যিটো ট্ৰেকটো ডিষ্টেঞ্চ আপোনালোকৰ প্ৰায় 8 ফিট বা 9 ফিট। ওকে, মেক্সিমাম 10 ফিট হ'ব পাৰে। আপোনালোকৰ 10 ফিট এইটো ট্ৰেকটো ডিষ্টেঞ্চ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত 200 মিটাৰ ট্ৰেকত। তাৰপিছত আপোনালোকৰ ইয়াৰ পৰা এনেকুৱাতে আপোনালোকক এনেকৈ থিয় কৰাব। ওকে, ইয়াত এইটো CC কেমেৰা থাকিব, CCTV থাকিব, ইয়াতে CCTV থাকিব। ইয়াত কি কৰিব, যিসকল আমাৰ নতুনৰ কথা কৈ আছোঁ, নতুনসকলে আপোনালোকৰ ইয়াত চেষ্টত আপোনালোকৰ এটা কি কৰিব, তেওঁলোকে এটা চেষ্ট মানে আপোনালোকৰ নম্বৰ পিন্ধাই দিব। ওকে, আপোনালোকৰ ইয়াৰ পৰা তেওঁলোকে যেতিয়া হুইচেল মাৰিব, তেওঁলোকে আপোনালোকে ইয়াৰ পৰা যাব লাগিব। আপোনালোকে পূৰা 90 ডিগ্ৰী এংগলত থাকিব। 90 ডিগ্ৰী থাকোঁতে আপোনালোকে কেতিয়াও তললৈ মানে সেৱা যে কৰোঁ আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত এনেকৈ আপোনালোকে পূজা হৈ নিদিব। ওকে, বেন হৈ নিদিব। তেতিয়া আপোনালোকে এই কেমেৰাকেইটাই কেপচাৰ নকৰিব পাৰে। হ'ল, আপোনালোকে 200 মিটাৰ ট্ৰেকত আপোনালোকে 16 পাক ঘূৰিব লাগিব। আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিব লাগিব। ওকে, আপোনালোকে এইপিনে এটা পোষ্ট থাকিব, এইপিনে এটা পোষ্ট থাকিব, আৰু ওপৰত এনেকৈ এটা আপোনালোকৰ মানে এটা হেৰি থাকিব। ওকে, তাৰপিছত আপোনালোকে ইয়াৰ ভিতৰত যাব লাগিব। কেতিয়াও আপোনালোকে ইয়াৰ বাহিৰে নাযাব। ওকে, তেতিয়া আপোনালোকৰ এই CCTV কেমেৰাকেইটাত আপোনালোকৰ কাউণ্টিং নহ'ব। ওকে, আপোনালোকে এনেকৈ ইয়াৰ বাহিৰে নাযাব, আপোনালোকে ইয়াৰ ভিতৰে যাব লাগিব। ওকে, ভিতৰে গ'লে এটা এনেকৈ মাৰি ইয়াত আহি এটা চক্কৰ। ওকে, এইটো চক্কৰকেইটা কেনেকৈ লগাব চাওক। আপোনালোকে সদায় এইফালে আহিব বিচাৰিব, এইটো ছাইডত যাব বিচাৰিব, এই ভিতৰৰ যিটো ছাইড এইটো ছাইডত যাব বিচাৰিব। মই কথাটো কৈ দিলোঁ, তেতিয়া আপোনালোকৰ টাইমটো বহুত কমি যাব। ওকে, যদি আপোনালোকে এইফালে যাবলৈ ট্ৰাই কৰি থাকে, মানে লেফ্ট ছাইডে যদি, এইটো লেফ্ট ছাইড হ'ব, এইটো ৰাইট ছাইড হ'ব। ওকে, লেফ্ট ছাইডে যদি আপোনালোকে যাব ট্ৰাই কৰি থাকে, তেতিয়া আপোনালোকৰ টাইমটো বেছি যাব। কাৰণ চাওক, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ নাই বুলি ক'লেও আপোনাৰ 10 ফিট থাকিব। ওকে, যদি আপোনালোকে এইফালৰ পৰা গৈ থাকে, এইটো এটা ডাঙৰ এটা ৰাউণ্ড হৈ গ'ল নাই, এটা ট্ৰেক বনি গ'ল, বুজি পালে? গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে এইপিনে যাব ট্ৰাই কৰিব, ৰাইট ছাইডে যাব ট্ৰাই কৰিব। ওকে, যদি বোলে অভাৰটেক কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকক অভাৰটেক কৰাটো বেলেগ কথা, কিন্তু তাৰ আগত আপোনালোকে সদায় এইফালে যাব ট্ৰাই কৰিব। ওকে, গম পালে? এইটো হৈছে 200 মিটাৰ ট্ৰেকৰ কণ্ডিশ্যন। আৰু এনেকৈ এটা লেপ ইয়াত আহি আপোনালোকৰ ইয়াত কমপ্লিট হ'ব, আকৌ ইয়াত সোমোৱাৰ লগে 2 নম্বৰ বুলি ধৰি ল'ব, আকৌ ইয়াত সোমোৱাৰ 3 নম্বৰ বুলি ধৰি ল'ব। তেনেকৈ আপোনালোকে 16টা লেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু আপোনালোকে ৰানিং কৰি থাকোঁতে কাৰো মুখলৈ নাচাব, আৰু কোনোবাই যদি আপোনালোক সোধে যে তোমাৰ কেইপাক হ'ল, আপোনালোকে নক'ব। কাৰণ কেলৈ, আপোনালোকৰ কিছুমান কেণ্ডিডেট থাকে আপোনালোকক কনফিউজ কৰি দিব। কাৰণ এটা পোষ্ট যদি আপোনালোকৰ পৰা আঁতৰাই পঠিয়াব পাৰে ৰানিঙতে, কিমান প্ৰফিট হ'ব। গতিকে কিছুমান তেনেকুৱা ল'ৰা আছে যিসকলে আপোনাক সুধি ব্ৰেইনটো খেলি মেলি কৰিব পাৰে।
তাৰপিছত এতিয়া ইয়াত যেতিয়া আপোনালোকে 16টা লেপ কমপ্লিট কৰিব তাৰপিছত আপোনালোকে প্ৰায় 20 মিনিটমান সময় ৰ'বলৈ পাব আৰু ৰেষ্ট ল'ব লাগিব ৰেষ্ট মানে কি আপোনাৰ এক্সট্ৰা টাইম নিদিয়ে যেতিয়ালৈকে বস্তুখিনি আহি নাপাহি ডকুমেণ্টছখিনি তেতিয়ালৈকে আপোনালোকে ৰেষ্ট ল'ব পাৰিব তাৰপিছত আপোনালোকৰ জঁপিয়াবলৈ যাব জাম্প কৰিবলৈ যাব অ'কে জাম্প কৰিব লৈ যাব জাম্পটো আপোনালোকৰ ইয়াত থাকিব 16 ফিট 16.5 ফিট থাকিব তাৰপিছত আপোনালোকৰ 14 ফিট থাকিব এনেকৈ থাকিব অ'কে ইয়াত খালি আপোনালোকৰ গম নাপায় আপোনালোকে নিজে অনুমানিত কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ দেখি আছে ন য়েছ ইয়াত আপোনালোকৰ যিখন এখন প্লেট থাকিব অ'কে এখন প্লেট থাকিব মানে আপোনাৰ এখন তক্তা থাকিব ধৰি লওক -1 বা x এখন তক্তা থাকিব সেই তক্তাখনত আপোনালোকে ইমানমান আপোনালোকৰ 100 মিটাৰ নিদিয়ে আপোনালোকৰ 50 মিটাৰ বা 30 মিটাৰমান আপোনালোকৰ ডিষ্টেঞ্চৰ পৰা আহিব লাগিব অ'কে আহোঁতে আপোনালোকে কি কৰিব 3টা ষ্টেপত আপোনালোকে আহিব প্ৰথম শ্ল'লি ইয়াৰ পৰা যেতিয়া আপোনালোকে ৰানিংটো মানে জাম্পৰ ৰানিংটো কৰিব শ্ল'লি মাৰিব তাৰপিছত অলপ বঢ়াই দিব তাৰপিছত আপোনালোকৰ যিমানখিনি জোৰ আছে গাত যিমানখিনি এনাৰ্জি আছে গোটেইখিনি দিব অ'কে গোটেইখিনি দি যাতে আপোনালোকৰ ভৰি বুঢ়া আঙুলটো ইমানলৈকেহে যায় অ'কে ইয়াৰ পৰা যদি বাঢ়ি হৈ যায় জাষ্ট বাঢ়ি অকণমান যদি বাঢ়ি হৈ যায় তেতিয়াহ'লে তেওঁলোকে কি কৰিব ফাউল বুলি ক'ব অ'কে গতিকে যিসকলে ফাউল আছে এতিয়াৰ পৰা মিলক আৰু আপোনালোকে এই আঁচডাল বাঢ়ি গ'ব নিদিব অ'কে এইডালে হৈছে মেইন আৰু ইয়াৰ পৰা আপোনালোকে জাম্প কৰি যদি আপোনাৰ 16.5 ফিট 16.5 এইটো যদি মাৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এক্সিলেণ্ট অ'কে এইটো মৰাৰ পিছত আপোনালোকৰ আহিব আপোনালোকৰ চিলিং আমি যিটো বিম বুলি কওঁ অ'কে বিম মাৰিব লাগিব অসম পুলিচৰ বিম মাৰিব কোনো টেনশ্যন কৰিব দৰকাৰ নাই অ'কে 14 চাট মাৰিব লাগে আৰ্মিৰ দৰে নহয় ইয়াত আপোনালোকক ৰোল এডাল দিব অ'কে তাত আপোনালোকে মাৰিব লাগে 14 চাট আৰু 14 চাটত যদি আপোনালোকে মাৰিব পাৰে তেতিয়া আপোনালোকে কিমান পাব 20 মাৰ্কছ পাব চৰি 14 মাৰিব পাৰিলে য়েছ 20 পাব অ'কে এইবিৰ ক্ষেত্ৰত দেই এইটো ইউবিৰ ক্ষেত্ৰত নহয় অনলি এবি অ'কে এবি কিমান আছে 60 এবিত 60 আছে ইয়াত 20 আছে ইয়াত 20 আছে আৰু দৌৰত আপোনালোকে 2026ত যিটো এতিয়া ৰিক্ৰুইটমেণ্ট ওলাব মামাই কৈ আছে অক্টোবৰ মাহত ৰিক্ৰুইটমেণ্ট ওলাব তাৰ কাৰণে আপোনালোকে এতিয়া আপোনালোকে টাৰ্গেট কৰি লওক যে মই 11:30 এইটো টাৰ্গেট কৰি লওক মানে 11 মিনিটটো টাৰ্গেট কৰি লওক আৰু 11:30 আপোনালোকে সোমাব লাগিব যদি দৌৰত যদি 11:30 সোমাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নদৌৰাই ভাল কাৰণ কম্পিটিশ্যন বহুত হাৰ্ড হৈ গৈছে এতিয়া মই দেখাম মোৰ যিখিনি আছে আপোনালোকৰ যিখিনি মোৰ হেৰিটো আছে ৰিপৰ্টটো মই সেইটো দেখাই আছোঁ আপোনালোকক এইটো চাওক এইটো হৈছে মোৰ ৰিপৰ্ট আৰু মোৰ নাম ইয়াত দিয়া আছে অ'কে এইটো মোৰ নাম দেখিছেনে বাৰু এইটো হৈছে মোৰ নাম অ'কে এইটো মোৰ নাম বাকীখিনি ইয়াত মই দেখাই দিছোঁ আপোনালোকক এইটো চাওক দেখিছেনে ডিষ্টেঞ্চ দিছে 3200 মিটাৰ মানে 3.2 কিলোমিটাৰ মই আপোনাক কিমান চক ইয়াত দিয়া আছে ইয়াত আছে আপোনাৰ 16টা লেপ নহয় জানো 16টা লেপ দিয়া হৈছে অ'কে আৰু টাইম মই মাৰিছিলোঁ কিমান 12 মিনিট 14 ছেকেণ্ড টাইমটো চাব যিহেতু মোবাইলটো ইমান ঠিক নাই টাইমটো চাব আৰু মোৰ মাৰ্ক দিছে 12.68 অ'কে 12.68 তাৰপিছত মোৰ চাওক
মোৰ যেটো হাই সৰি মানে লং জাপটো 522.03 ওকে এটো আপোনালোকে ফিটলে কনভার্ট কৰি দিব এটো সেন্টিমিটার দিয়া আছে বাকিটো ফাউল মাইছো সেকেন্ডটো থাৰ্ডটো কমি গল প্ৰথমটো মাউতে অলপ থাকে স্পিড তাৰ পিছত আপোনাৰ ইয়াৰ জোৰটো কমি যায় আৰু ইয়াত যেটো মই পাইছো মার্কস হে মার্কসটো মোৰ দিছে 20 মার্ক ওকে ইয়াত দিয়া আছে ইয়াত 20 মার্কস মোক দিয়া আছে তাৰ পিছত মই ইয়াত দিছো চাওক 14টা সিনাপ মই আপোনাৰ হেৰিটা মাৰিছো 14টা মানে ইয়াত মই 20 পাইছো ওকে মই প্ৰায় 18টা মান মাৰি থৈ আহিছো ইয়াত আপোনাৰ 20 মাৰ্ক দিছে ওকে আৰু হাইটটো আপোনাৰ 165 মোৰ মানে আপোনাৰ 5 ফুট 5 ইঞ্চি আছো মানে 5 ফুট 6 ইঞ্চি আছো আৰু ইয়াত আপোনাৰ এনে এসএসসিত মোৰ 167 দেখাইছিলে খালি ইয়াত যেটো এটো আপোনাৰ কম্পিউটাৰ মেজাৰমেন্ট কৰে সেই কাৰণে এইখিনি মোৰ এটো হৈছে মোৰ একনলেজমেন্ট যেটো ৰিসিভ এই ৰিসিভটো এইখিনি তাৰ পিছত মই ড্ৰাইভাৰ দিছো AB UB হা এইখিনি মোৰ ইয়াত এইখিনি আছে আৰু মই এতিয়া ভাইভালে দুটা দিছো এটা AB আৰু এটা ড্ৰাইভাৰ দিছো এইখিনি হৈছে মোৰ এটো হৈছে কপি ওকে এতিয়া যি সকলে নতুনকৈ আহিছে সেই সকলক মই বুজাই দিলো কেনেকৈ আপোনালোকে ৰানিংটো কৰিব লাগিব বা জাম্পটো কেনেকৈ কৰিব লাগিব বা আপোনালোকৰ যেটো বিম আছে বিমটো কেনেকৈ কমপ্লিট কৰিব হেতু মই আপোনালোকক বোৰ্ডত ধুনিয়াকৈ মানে আপোনালোক যিমান পাৰো মই দিব ট্ৰাই কৰিছো গতিকে এতিয়া ৰৈ থকা সময় নাই আপোনালোকৰ আসাম পুলিচ আজিকালি বহুত কষ্ট কৰিব লাগে বহুত কষ্ট কৰিব আৰু টেকনিকো খটাব লাগিব মই কৈছো টেকনিক খটাব লাগিব আপোনালোকে এটো সাইডত যাব ওকে এটো সাইডত তেতিয়া আপোনালোকৰ কি হয় টাইমটো ওয়েষ্ট নহয় ওকে টাইমটো ওয়েষ্ট নহয় এটো সাইডত যদি যায় আপোনালোকৰ টাইমটো ওয়েষ্ট নহয় যদি আপোনালোকে এফালে গৈ থাকেকে এই সাইডে মানে আপোনালোকৰ লেফট সাইডে যদি গৈ থাকে তেতিয়া হলে আপোনাৰ টাইমটো ওয়েষ্ট হৈ যাব ওকে আৰু প্ৰেক্টিসটো সদায় আপোনালোকৰ যদি অসম পুলিচ হয় আপোনালোকে খুব গৰমত কৰিব লাগিব 9টা 10টা এনেকুৱা বজাত কৰিব লাগিব বা 12টাটো কেতিয়াবা কৰিব লাগিব আৰু বৰষুণটো কৰিব লাগিব কেতিয়া কাৰ কি কপাল আছে হেতু কোনেও ক'ব নোৱাৰে মোৰ যেহেতু বৰষুণ দিছে 23 অক্টোবৰ আছিল মোৰ বৰষুণ আছিল আৰু সেইদিনা মোৰ অলপ বৰষুণ আৰম্ভ কৰিছে সেইদিনাৰ পৰা সেইকাৰণে মোৰ অলপ কমিলে কিন্তু মোৰ প্ৰেক্টিছত আৰু অলপ কিন্তু মোৰ দৌৰ ভাল হ'ব লাগিছিল খালি মই নোৱাৰিলো 200 মিটাৰ ট্ৰেক যেহেতু 300 মিটাৰ ট্ৰেক বজন একো নাই বাৰু আৰু অলপ বাহিলেছন কিন্তু মই আপোনাৰ প্ৰেক্টিছত 11 40 45ত মাৰি থাকো ওকে মোৰ 12 মিনিট লাগি গৈছে এটা যিখিনি আমাৰ নিউ জেনাৰেশন আহিছে বয়জ হক বা গাৰ্লছ হক সিস্টাৰ হক বা ব্ৰাদাৰ হক তেওঁলোকে ভালকে মানে প্ৰিপাৰেচন কৰা যে মোক লাগিবই ওকে গতিকে প্ৰথমবাৰ কষ্ট কৰিব লাগিব খালি মই এটা কথা কওঁ যে বন্ধুক কেতিয়াও অন্যায় নকৰিবা ওকে বন্ধুক কেতিয়াও অন্যায় নকৰিবা বন্ধুক অন্যায় কৰিলে কিন্তু সাকসেস হোৱাটো বৰ টান হৈ পৰে ওকে বন্ধু কেতিয়াও অন্যায় কৰিব নালাগে ভিডিওটো ইমানে তোমালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিওটো শেয়াৰ কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰি থবা এনেকুৱা নতুন আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ